বিয়া হৈ আহিছে তেতিয়াৰ পৰা চিনাকি তেতিয়া কেতিয়াৰ পৰা সম্পৰ্ক আছে আপোনাৰ লগত আপুনিতো অলপ আগতে কৈছে সম্পৰ্ক থকা বুলি তাৰপিছত কি হৈছে তাৰপিছত আজি ৰাতিপুৱা মানে ৰাতিপুৱা নহয় 12টামান বজাত এই মানে ফোন কৰিছে ফোন কৰা বুলি কিবা গম পাইছে মানে গিৰিয়েকে গম পাই কিনে দম দিছে তাইক দম দিছে আচ্ছা তাৰপাছত কৈ যোৱা কথা তাই নিজে গুচি গৈছে গৈ কিনে কৈছে এনে হৈছে প্ৰব্লেম বাবু ৰাতি দিছে মই বহুত মাৰিছে মই বোলো হ'ব বাৰু এই পৰা এতিয়া তেনেকৈ সম্পৰ্ক হোৱা নাই ঘৰটো আগতে পায় তাৰপিছত মোৰ ঘৰ হয় 4-5 ঘৰ মানে পাৰ হ'লে পায় আৰু তাৰপিছত একবাৰ গম পালোঁ তাৰপিছত দ্বিতীয়বাৰ আৰু গম পালোঁ তাতে ক'লোঁ যে কি কাৰণে ফোন কৰিব লাগে তাৰ ঘৰতো কৈছোঁ তাকো বুজাইছোঁ ভাল কৰি বুজাইছোঁ 2বাৰ বুজালোঁ তৃতীয়বাৰ আকৌ মই যোৱাকালি গম পাইছোঁ যোৱাকালি গম পাই ৰাতিপুৱা ফোন কৰিলোঁ মোৰ লগত কল ৰেকৰ্ড আছে সি কেনেকুৱা ব্যৱহাৰ কৰিছে মোৰ লগত মই হাজবেণ্ডটোৰ লগত আছোঁ থকাৰ পিছত কেনেকুৱা ব্যৱহাৰ কৰিছে কি কৰিছে সেইটো মই জানো মোৰ লগত কল ৰেকৰ্ড আপুনি গুৱাহাটীত থাকে আপোনাৰ নামটো কি উজ্জ্বল দাস উজ্জ্বল দাস কি কাম কৰে ইয়াতে মই ড্ৰাইভিং কৰোঁ